হেল্ল' এণ্ড গুড মৰ্ণিং সকলোকে সুপ্ৰভাত। আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। এডিটিংটো ৰাতি কৰোঁ, ভিডিঅ'টো আচলতে দিনতে কৰি থওঁ। আৰু এইটো দেওবাৰৰ হয়। আচলতে দেওবাৰ দিনাখন মই বেলেগ এখন চাৰ্চলৈ গৈছিলোঁ ভিজিট কৰিবলৈ, আৰু বহুত ধুনীয়া গীৰ্জাঘৰ আপোনালোকক দেখুৱাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। মই ক'ত ক'ত গৈছিলোঁ আৰু খুব ধুনীয়া ৰাস্তা। এতিয়া ডিব্ৰুগড়লৈ যোৱা ৰাস্তা যথেষ্ট ভাল, মানে ৰাস্তা পদূলি খুবেই ভাল। আৰু দেওবাৰ দিন আছিলে, সেইবাবে ইমান ভিৰো নাছিলে, মানে গৈ খুব ভাল লাগিলে, মুকলি ৰাস্তা যিহেতু। দর্শন তোমারে প্রভু দিয়া দিয়া নাম দর্শন। ভিৰ নাই বুলি ভাবিছিলোঁ, কিন্তু আধা বাটত গৈ দেখিলোঁ ভিৰ লাগি আছে। আচলতে এইটো দেওবৰীয়া ৰাজমাই বজাৰৰ ভিৰ। ৰাজমাই বজাৰ দেওবাৰ অস্থায়ীভাৱে যি বজাৰ বহে তাৰ ভিৰ। যথেষ্ট মানুহৰ সমাগম ঘটে এই বজাৰখনত। ৰাজমাৰ পিছত আমি ডিমৌ পালোঁ, আৰু ডিমৌৰ পাছত আমি আমি আচলতে চেপনলৈ গৈছিলোঁ। আৰু বাটতে দেখিলোঁ চাহ বাগিচা, খুব ধুনীয়া সেউজীয়া সেউজীয়া এটি কলি দুটি পাত, খুবেই ধুনীয়া লাগিছিলে। আৰু আমি সকলোৱে জানো আমাৰ অসমখন চাহ খেতিৰ বাবে বিখ্যাত। ইয়াৰ পৰা চাহপাত ৰপ্তানি কৰা হয় অন্য এখন দেশলৈ। অৱশেষত আমি আহি আমাৰ যিটো ঠাই তাত আমি উপস্থিত হ'লোঁ, গাৰোগাঁও বাপ্তিস্ম মণ্ডলী। খুব ধুনীয়া, চাৰিওফালে সেউজীয়া আৰু খুব ধুনীয়া এটি গীৰ্জাঘৰ। আৰু আমি গৈ পাওঁতে দেৰি হৈছিলে, আৰু উপাসনা আৰম্ভ হৈছিলে, যিহেতু 10 বজাত উপাসনা আৰম্ভ হৈ যায়। আৰু উপাসনা পৰিচালনা কৰিছিলে স্থানীয় মণ্ডলীৰ পালক মহোদয়। আৰ্থিক ভিত্তিত যিজন শিক্ষক আহিব, সেই শিক্ষক যদি আপোনালোকৰ ল'ৰা ছোৱালীৰ আৰু উদ্যোগী, যেনেকৈ আমাৰ অধিৱেশনমূলক চবেই যাব নোৱাৰে, হয় নাই? চবেই যাব নোৱাৰে, কিন্তু চবেই ইয়াতে থাকিব, শিক্ষকজন আহি চবকে বাৰ্তা দিয়াৰ পৰা ব্যৱস্থা এটা হ'ব। এই তিনিটা মণ্ডলীক লৈ পেলাই আমি এই চেষ্টাটো চলাইছোঁ। আপোনালোকে এই বিষয়ে আপোনালোকে প্ৰথমতে আলোচনা কৰি আমাৰ উপাসনা অন্তত আমি এঘৰলৈ চাহ খাবলৈ গ'লোঁ। আমাক নিমন্ত্ৰণ কৰিছিলে। এয়া দেখিছে আমাৰ সন্মিলনী সভাপতি, উপসভাপতি আৰু উপসভানেত্ৰী। তেওঁলোকে এটি বিষয়ত আলোচনা কৰি আছিলে, কিন্তু মই তেওঁলোকৰ কথা আচলতে মই মনোযোগ দিয়া নাছিলোঁ, কাৰণ মই বেলেগ এটা বিষয়েহে আলোচনা কৰোঁ। মই আচলতে চাই আছিলোঁ এই ছবিবোৰ, আৰু ছবিবোৰৰ লগত যিবিলাক হেণ্ডমেড বস্তু কাগজে তৈয়াৰী কৰা, মানে ইমানেই ধুনীয়া। আচলতে ময়ো এগৰাকী শিক্ষয়িত্ৰী যিহেতু, কাৰণ মোক এইবিলাক ছবি বা এনেকৈ কাগজে বনোৱা বস্তুবিলাকে মোক প্ৰায় আকৰ্ষিত কৰে। মানে মই জানো ইয়াত যথেষ্ট সময় লাগে, কিন্তু যেতিয়া এইবিলাক দেখোঁ ন কোনোবাই হাতেৰে বনোৱা, কিন্তু মোক খুবেই ভাল লাগে। তাত মই বা এজনী লগ পালোঁ, যাৰ ঘৰত চাহ খাবলৈ গৈছিলোঁ। তেওঁলোকে ইমানেই ধুনীয়াকৈ বাজনী হাতেৰে বনাইছে, আৰু দেখি খুব ভাল লাগিলে। মই ভাবিছিলোঁ যে ময়ো ট্ৰাই কৰিব পাৰিম নেকি ঘৰতে। সেইবাবে মই অলপ ক্লিপ কেইটামান লৈ থৈছোঁ, যাতে কেতিয়াবা হয়তো বনাবলৈ পাৰিম বা নিজৰ ষ্টুডেণ্টবিলাকক শিকাবলৈও পাৰিম। ক'ৰবালৈ যাম আৰু মই একো এটা নেখাম, এইটো কেতিয়াও সম্ভৱ নহয়। মোৰ লগত খোৱা সদায় আছে আৰু আগলৈকো থাকিব, আজীৱন থাকিব। সেই পৰিয়ালটোৱে প্ৰথমে চাহ দিলে, তাৰপিছত খুব ধুনীয়াকৈ ভাত দিলে। দুপৰীয়া সময়ত ভোক লাগি আছিলে, সেইবাবে মই ৰ'ব নোৱাৰিলোঁ আৰু খোৱা শেষ কৰিলোঁ। তাৰপৰা আমি একেলগে প্ৰাৰ্থনা কৰিলোঁ পৰিয়ালটিৰ কাৰণে, আৰু প্ৰাৰ্থনা কৰি তাৰপৰা আকৌ ওলাই আহিলোঁ। এতিয়া সময় ৰখি থকা বাছৰ বাবে অপেক্ষা কৰি আছোঁ। দূৰ দূৰণি এটা বাছ নাই,
কাৰণ যিহেতু দেওবাৰ পৰিলে তাৰ উপৰিও বিশ্বকৰ্মাৰ পূজাও আছিলে চাগে, সেইকাৰণে বাছ পোৱা নগৈছিলে। ৰখি আছোঁ বহুত দেৰি, পালে হয় বুলি ভাবিছোঁ, সোনকালে ঘৰ গৈ পালে। ইমান গৰম তাতে, এয়া বাট পথ খালী, মোক লগা নাই যে বাছ এখন পাম বুলি, ঠাণ্ডা হ'লে কিন্তু কি হ'ব এনেকৈ থাকিলে ঘৰ গৈ পাম নাপাম জানো। আজি গৰমত পাতিলে সবৰ কা ফল হামেশা মিঠা होता है। বাছ এটা পালোঁ, খুব ভাল আৰু মোৰ মন পচন্দৰ বাছ, নামটো কনকজ্যোতি, ডাইৰেক্ট গোলাঘাট যায়। কিন্তু মই এতিয়া গোলাঘাট নাযাওঁ, মই এতিয়া শিৱসাগৰতে নামিম। আৰু গতিবেগ খুব ভাল, কাৰণ ৰৈ ৰৈ যোৱা বাছবোৰত গৈ মই খুব আমনি পাওঁ, সেইকাৰণে একেৰাহে যেতিয়া গৈ থাকে বাছবোৰ, গৈও ভাল লাগে। ফাইনেলি मैं गई अपने घर। आप सबको मेरा वीडियो कैसा लगा? সকলো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদি প্ৰথমবাৰ চাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহোঁ, সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ।